নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি বৃহস্পতিবাৰ 1432 ভাস্কৰাব্দৰ জেঠ মাহৰ 28 তাৰিখ, ইংৰাজী 2025 চনৰ 12 জুন। আজি সূৰ্য উদয়ৰ সময় ৰাতিপুৱা 4:35:02 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:09:48। আজি কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি আছে দিনৰ 1:29:52। তাৰপিছত আৰম্ভ দ্বিতীয়া তিথি। আজি প্ৰতিপদৰ একদিষ্ট সপিন্দন। আজি কোমোৰা আৰু দিনৰ 1:29:52 পিছত তিতা ভেকুৰী খোৱা নিষেধ। আজি আদ্য ঋতু হ'লে 3মহীয়া পতিহীনা যোগ, মতান্তৰে 7দিনীয়া শুভগাযোগ। আজি কোনো নতুন কাৰ্য শুভাৰম্ভ কৰাৰ শুভ সময় হ'ল দিনৰ 10:55 পৰা 11:51 ভিতৰত। এতিয়া 12ৰ অধিপতি দেৱগুৰু বৃহস্পতি দেৱক প্ৰণিপাত জনাই জানো আহক আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, এই ৰাশিফল নিৰ্মাণ কৰা হৈছে আপোনাৰ চন্দ্ৰ ৰাশিৰ আধাৰত। অৱশ্যে আপোনাৰ প্ৰচলিত নাম যদি ৰাশিমতে হোৱা নাই বা চন্দ্ৰ ৰাশি আপোনাৰ জ্ঞাত নহয়, তেন্তে নামৰ প্ৰথম আখৰ মতেও এই ৰাশিফল আপুনি চাব পাৰে। মেষ ৰাশি। আজি আপোনাৰ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে। আজি আপোনাৰ শত্ৰু ভয়ৰ যোগ আছে। আজি আপোনাৰ দুৰ্ভাৱনাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপোনাৰ কলহৰ যোগ আছে। লগতে আজি আপোনাৰ শোকপ্ৰাপ্তিৰ যোগ আছে। আজি আপোনাৰ ধনহানিৰ যোগ আছে। আজি আপোনাৰ অৰ্থক্ষতিৰ যোগ আছে। আজি আপোনাৰ বন্ধু ক্ষতিৰ যোগ আছে। আজি আপোনাৰ অপমান লাভৰ যোগ আছে। আজি আপোনাৰ অপদস্থ হোৱাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। অৱশ্যে কোনো ধৰণৰ বিনিয়োগৰ কথা আজিৰ দিনটোত নভবাই ভাল। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো বিশেষভাৱে অশুভ হোৱাৰ সম্ভাৱনা দেখা নাযায়। বিদ্যাৰ্থীসকলে পঢ়াত মনোযোগ দিব লাগিব। প্ৰেমত বাধা আছে, দাম্পত্যত কলহ। বৃষ ৰাশি। আজি আপোনাৰ বাধাৰ যোগ আছে। আজি আপোনাৰ অনিদ্ৰাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। আজি আপোনাৰ নানা ধৰণে ক্ষতিৰ যোগ আছে। লগতে আজি আপোনাৰ বন্ধুৰ কষ্টৰ যোগ আছে। আজি আপোনাৰ পৰিয়ালৰ একাধিক সদস্য ৰোগাক্ৰান্ত হোৱাৰ যোগ আছে। আজি আপোনাৰ দুখৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব বুলিয়েই ক'ব পাৰি, যদিও ক্ষতিৰ সম্ভাৱনাও দেখা যায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটোত কিছু বাধা আছে, যদিও ঠিক ঠাক চলি যাব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো বৰ শুভ নহ'ব। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। মিথুন ৰাশি। আজি আপোনাৰ সুখপ্ৰাপ্তিৰ যোগ আছে। আজি আপোনাৰ আয় বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ মান সন্মান বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ ব্যৱসায়ত উন্নতিৰ যোগ আছে। লগতে আজি আপোনাৰ ধন লাভৰ যোগ আছে। আজি আপোনাৰ ধন বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ প্ৰতিভাৰ স্বীকৃতি লাভৰ যোগ আছে। আজি আপোনাৰ সুখজনক ঘটনা ঘটাৰ যোগ আছে। আজি আপোনাৰ সুসংবাদ লাভৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ। কোনো বিশেষ সূত্ৰৰ পৰা ধন আগমনৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ। প্ৰেমত নতুনত্ব, দাম্পত্যত অত্যন্ত শুভ। কৰ্কট ৰাশি। আজি আপোনাৰ আৰোগ্যতাৰ যোগ আছে। আজি আপোনাৰ ব্যৱসায়ত লাভৰ যোগ আছে। আজি আপোনাৰ সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যৰ উন্নতিৰ যোগ আছে।
আজি আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ। লগতে আজি আপোনাৰ ধননাশৰ যোগ আছে। আজি আপোনাৰ শত্ৰু বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। আজি আপোনাৰ ক্ষতিৰ যোগ আছে। আজি আপোনাৰ অযথা ভ্ৰমণৰ যোগ আছে। আজি আপোনাৰ কলহৰ যোগ আছে। আজি আপোনাৰ অশান্তিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব বুলিয়েই ক'ব পাৰি, যদিও ধননাশ তথা ক্ষতিৰ সম্ভাৱনাও আছে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটো প্ৰায় শুভ হ'ব, যদিও কৰ্মক্ষেত্ৰত শত্ৰু বৃদ্ধি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো বেয়া নহ'ব। প্ৰেমত অশান্তি, দাম্পত্যত কলহ। সিংহ ৰাশি। আজি আপোনাৰ শোক পোৱাৰ যোগ আছে। আজি আপোনাৰ হতাশাত ভোগাৰ যোগ আছে। আজি আপোনাৰ দুখত ভোগাৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। লগতে আজি আপোনাৰ জীৱনসংগীৰ পৰা পীড়া পোৱাৰ যোগ আছে। আজি আপোনাৰ শাৰীৰিক অসুস্থতাৰ যোগ আছে। আজি আপোনাৰ ভয়ৰ যোগ আছে। আজি আপোনাৰ হানিৰ যোগ আছে। আজি আপোনাৰ জীৱনসংগী, সন্তান আৰু আত্মীয় স্বজন ৰোগাক্ৰান্ত হোৱাৰ যোগ আছে। আজি আপোনাৰ শত্ৰু ভয়ৰ যোগ আছে। আজি আপোনাৰ কলহৰ যোগ আছে। আজি আপোনাৰ কুখাদ্য ভক্ষণৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। অৱশ্যে হানিৰ সম্ভাৱনাও আছে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। অৱশ্যে কৰ্মক্ষেত্ৰত শত্ৰু ভয় আছে। বিদ্যাৰ্থীসকলৰ বাবেও দিনটোত বাধা থাকিব। প্ৰেমত বিচ্ছেদ, দাম্পত্যত কলহ। কন্যা ৰাশি। আজি আপোনাৰ ভয়ৰ যোগ আছে। আজি আপোনাৰ মানসিক অশান্তিৰ যোগ আছে। আজি আপোনাৰ অযথা বা উদ্দেশ্যহীন ভ্ৰমণৰ যোগ আছে। আজি আপোনাৰ মাতৃৰ স্বাস্থ্যহানিৰ যোগ আছে। আজি আপোনাৰ বন্ধুৰ সৈতে কলহৰ যোগ আছে। লগতে আজি আপোনাৰ শাৰীৰিক পীড়াৰ যোগ আছে। আজি আপোনাৰ বৈৰাগ্যৰ যোগ আছে। আজি আপোনাৰ দুখ ভোগৰ যোগ আছে। আজি আপোনাৰ অতিৰিক্ত ব্যয়ৰ যোগ আছে। আজি আপোনাৰ দুৰ্ঘটনাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। অৱশ্যে অযথা খৰচ নিয়ন্ত্ৰণ নকৰিলে ক্ষতি হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কিছু বাধা থাকিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বৰ শুভ নহয়। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। তুলা ৰাশি। আজি আপোনাৰ জয় বা বিজয় হোৱাৰ যোগ আছে। আজি আপোনাৰ সুস্বাস্থ্যৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ অপ্ৰত্যাশিত অৰ্থ লাভৰ যোগ আছে। আজি আপোনাৰ মিত্ৰৰ সুখ লাভ কৰাৰ যোগ আছে। লগতে আজি আপোনাৰ ধন লাভৰ যোগ আছে। আজি আপোনাৰ সন্মান লাভৰ যোগ আছে। আজি আপোনাৰ প্ৰতিভাৰ স্বীকৃতি লাভৰ যোগ আছে। আজি আপোনাৰ অৰ্থ আৰু সম্পদ লাভৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। নতুন কোনো সংযোগ স্থাপন হ'ব পাৰে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো বিশেষভাৱে শুভ। কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। প্ৰেমত আনন্দ, দাম্পত্যত শুভ। বৃশ্চিক ৰাশি। আজি আপোনাৰ ধনহানিৰ যোগ আছে। আজি আপোনাৰ অপ্ৰত্যাশিত বাধাৰ যোগ আছে। আজি আপোনাৰ অতিৰিক্ত ব্যয়ৰ যোগ আছে। আজি আপোনাৰ বন্ধুৰ দ্বাৰা কঠোৰ সমালোচনাৰ সন্মুখীন হোৱাৰ যোগ আছে। লগতে আজি আপোনাৰ ভয়ৰ যোগ আছে। আজি আপোনাৰ শোক ভোগৰ যোগ আছে। আজি আপোনাৰ ৰোগাক্ৰান্ত হোৱাৰ যোগ আছে। আজি আপোনাৰ অপমান লাভৰ যোগ আছে। আজি আপোনাৰ অযথা ভ্ৰমণৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। অৱশ্যে হানি তথা অযথা খৰচৰ সম্ভাৱনাও আছে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। অৱশ্যে কাৰ্যক্ষেত্ৰত
অপমান লাভৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটোত বাধা থাকিব। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। ধনু ৰাশি, আজি আপোনাৰ ভাগ্যোদয়ৰ যোগ আছে। আজি আপোনাৰ সুনিদ্ৰা বা গভীৰ নিদ্ৰাৰ যোগ আছে। আজি আপোনাৰ সুখাদ্য লাভৰ যোগ আছে। আজি আপোনাৰ উত্তম বস্ত্ৰ তথা আভূষণ লাভৰ যোগ আছে। লগতে আজি আপোনাৰ পাপ কৰ্ম কৰাৰ যোগ আছে। আজি আপোনাৰ অধৰ্ম কৰাৰ যোগ আছে। আজি আপোনাৰ আয় হ্ৰাসৰ যোগ আছে। আজি আপোনাৰ ক্ষতিৰ যোগ আছে। আজি আপোনাৰ ভুল বুজাবুজিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব বুলি ক'ব পাৰি যদিও ক্ষতিৰ সম্ভাৱনাও আছে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে দিনটোত কৰ্মক্ষেত্ৰত বহু বাধা অহাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বেয়া নহ'ব। প্ৰেমত ভুল বুজাবুজি, দাম্পত্যত অশুভ। মকৰ ৰাশি, আজি আপোনাৰ ব্যয় অধিক হোৱাৰ যোগ আছে। আজি আপোনাৰ অতিৰিক্ত ব্যয় হোৱাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপোনাৰ ক্ষতিৰ যোগ আছে। লগতে আজি আপোনাৰ পীড়া ভয়ৰ যোগ আছে। আজি আপোনাৰ ধনহানিৰ যোগ আছে। আজি আপোনাৰ দেউলীয়া অৱস্থাৰ সৃষ্টি হোৱাৰ যোগ আছে। আজি আপোনাৰ জনবহুল ঠাইত অপমানিত বা অপদস্থ হোৱাৰ যোগ আছে। আজি আপোনাৰ কোনো নিকটাত্মীয়ৰ মৃত্যুৰ যোগ আছে। আজি আপোনাৰ অশান্তিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অশুভ হোৱাৰ সম্ভাৱনাই বেছি। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটোত যথেষ্ট সমস্যা থাকিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটোত বাধা থাকিব। প্ৰেমত বাধা আছে, দাম্পত্যত অশান্তি। কুম্ভ ৰাশি, আজি আপোনাৰ প্ৰসন্নতা বা আনন্দৰ যোগ আছে। আজি আপোনাৰ ঘৰলৈ অতিথিৰ আগমন হোৱাৰ যোগ আছে। আজি আপোনাৰ আকস্মিক লাভৰ যোগ আছে। আজি আপোনাৰ মিত্ৰৰ সুখ লাভ কৰাৰ যোগ আছে। লগতে আজি আপোনাৰ দুৰ্গতি হোৱাৰ যোগ আছে। আজি আপোনাৰ উদৰ পীড়াৰ যোগ আছে। আজি আপোনাৰ জীৱনসংগীৰ সৈতে বিচ্ছেদৰ যোগ আছে। আজি আপোনাৰ ভ্ৰমণত বাধাৰ যোগ আছে। আজি আপোনাৰ অতিৰিক্ত ব্যয়ৰ যোগ আছে। আজি আপোনাৰ সৰু সুৰা ৰোগত ভোগাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। আকস্মিক লাভৰ লগতে অযথা খৰচৰ সম্ভাৱনাও থাকিব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটোত কিছু বাধা থাকিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটোত বাধা দেখা যায়। প্ৰেমত শুভ, দাম্পত্যত বিচ্ছেদ। মীন ৰাশি, আজি আপোনাৰ কাৰ্যসিদ্ধিৰ যোগ আছে। আজি আপোনাৰ লাভৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যতা লাভ কৰাৰ যোগ আছে। আজি আপোনাৰ পদ, প্ৰতিষ্ঠা তথা অধিকাৰ লাভ কৰাৰ যোগ আছে। লগতে আজি আপোনাৰ সুখ লাভৰ যোগ আছে। আজি আপোনাৰ ধন লাভৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ শত্ৰুৰ ওপৰত বিজয়ৰ যোগ আছে। আজি আপোনাৰ অপ্ৰত্যাশিত লাভৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ। কোনো বিশেষ সূত্ৰৰ পৰা ধন আগমনৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ। প্ৰেমত নতুনত্ব, দাম্পত্যত অত্যন্ত শুভ। ধন্যবাদ।